আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা ঘণ্টি বটনটো বজাই দিয়ক যাতে আপোনালোকে আমি দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ চাব পাৰে। হে ৰামা বহুত কথা ক'লে হেকাডাল গাছ কিহৰ গাছ চিনি নাপালো ৰ কোন কেডালে ভাগনা ঐ হেকাডাল এই অখজি ও হিকডাল নেকি ও হিকাডাল নেকি চিনি পোৱা নাই নাই হেত তেৰি তুমি গুৱাহাটীত থাকাটো বহুত কথা নাজনা নাজনো মই তোমাক কওঁ হিকডাল গল্লা হে হয় নেকি বছৰে বছৰে গল্লাৰ খেতি কৰে চিনি জাগা গল্লা কেইটামান লাগছি ভাঞ্জি খাবাৰ হোৱা নাই নেকি পুৰত হৈছি না নাইবা পকছি না নাই পকা নাই পকা নাই নেকি নাই কোনে লাগিলে মিঠান দে ঠগালো আমাৰ আন্দা খাই ভাল লাগব মই সদায় গল্লা খাবা ও ভাগনা হে মামা কি মামা চক খুৱে মাৰা কি হে ভাগনা কিয় চক খালি মামা আমাৰ গুৱাহাটীত গল্লাৰ গাছ নাই গল্লাৰ গাছ দেখা পাইছো সেইকাৰণে ভাল লাগছি অলপমান খাওঁ খাবে লাগছি ধান মোৰ ৰ বাগেন গল্লাহে খাবি 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 চিন্তা নকৰা হেল্ল' মামা কথা পাতি থাকোঁতে কেইটামান গল্লাই খাই আহোঁ নেকি ৰহ চেণ্ডেল তেণ্ডেল ধৰি দিওঁ ৰ হেল্ল' এই পথাৰৰ ফালে আহিলোঁ ৰ'বা মই গুৱাহাটীৰ পৰা এটা নতুনকৈ আমাৰ ভাঞ্জি আহিছি ভাগনাহে এই ভাগনাটোক পথাৰখন বোলে চাই দেখাব লৈ আহিলোঁ ৰ অলপ নাই নাই একলাই আমি দুজনে আছোঁ হে কি কবি এই পথাৰত আছোঁ কি কবি ভাগনাকো মস্ত ঠকান দিলোঁ হে হয় দিয়া নতুন কৰি চিনা চিনি তিনি নাপায় গল্লাৰ গাছ থকা বুলি কৈছোঁ পানী পথাৰৰ গাছ মাখান এই কি কবি ভাঞ্জে গল্লাৰ গাছ চাই আছে মোৰ বিধান মাখা সংযা গোটাই গৰু খাইছি চেচ গোটাই এই গেটকেইটা বিধান না বৰ বেয়া একেলগে এই পেন কাঠা না সপান কাঠা এমাখা একেলগে পালোঁ এমাখা হেৰি হৈ আছিল বিধানখিনি হৈ হ'ব পৰা নাই এতিয়া কালি হেৰি কৰিব লাগিব চাব আহিব লাগিব কম সাৰ মাৰলোঁ নাই এইখিনি বিধানত বাপ্পা 5 বস্তাৰো বেছি মাৰা গৈছে বাৰু বিধানখিনি আকৌ অলপ বেৰা দিব লাগিব ৰ ঐ সেইটো আৰু কাই হে লাঙি পাতিছিলোঁ মই তাতে লাঙিখান চামচা লাঙিখানি নিশ্চয় চুৰ কৰিব আছে আগতো মোৰ 6খান লাঙি চুৰ হৈছে লাঙিটো চুৰতো বাদ দিছোঁ মাছ গাটাৰ কাৰণে আশা কৰিছোঁ মাছ গাটাও নাপাম লাঙিকেইখানো যাব শীঘ্ৰ ধৰোঁ ৰ সি এই হেঁতো কাই মাতি আছে হেঁতো মোক গল্লা খাবা আহিলোঁ ৰ না গল্লাৰ মালিকটোৱে হ'ল আজি মালিক আহিলেও খাতিৰ নকৰোঁ আজি মালিক আহিলেও খামেই আজি গল্লা খাম বুলি কৈছোঁ না যামেই খাবা আজি দাদা গৰু চুৰ ককাইছা তই হা গৰু চুৰ তই একে লাঙি চুৰ কৰিব আহিছা ৰ মই লাঙিখন চাই আহিছোঁ লাঙি কি হ'ল দাদা কওঁচোন লাঙি আগতে 6খান লাঙি আজি 2খান লাঙি ক'ত পিছা কথা মই লাঙি চাৱাই নাই লাঙি জানা ক'ত পাইছা তই এই আমাৰ সেইগিলা বাদ দিয়া আগত 6খান লাঙি নিছা নে মই নাজনিয়ে গুৱাহাটী লাঙি চুৰ কৰিব আহিছে এই মাছ ধৰে মাছি মোক আজিলৈকে মায়ে মাৰিবা নাই উঠ লাঙি চুৰ গুৱাহাটী পেলাই লাঙি চুৰ কৰিব আহিছে একেই উঠ কথা থাকো 8খান লাঙি ক'ত পিছা কথা থাকো হা লাঙি কে চুৰ কৰিছে তই আনছা তই আৰু 8খান লাঙিত 4 পোৱা মাছ কথা থাকো কি আনছা নামাৰিবি মোক কৈ আছোঁ মই চালাৰ গৰু চুৰে পে লাঙি চুৰত ধৰিছে লেট সৰি হবি ৰ
কাই কান্দবা লাগছি ৰচোন যাওঁ একবাৰ শুনচোন শুন তই মোৰ ভাগিনক কি মাৰিছ হা তোৰ ভাগিনাৰে মোৰ আগতে 6 খান লাগে আজি 2 খান লাগে 8 খান লাগে সেনেকে ক'ব আহিছ মোৰ ভাগিনক ই মোক সঁচাকে মাৰিলে ই গ্ৰহ তই মোৰ ভাগিনাক কি মাৰিছ ঐ ভাগিনাৰে মোৰ 6 খান লাগে 8 খান লাগে চুৰ কৰছি হা 8 খান লাগে চুৰ কৰছি ভাগিনাৰে সঁচাকে মাৰছি মামা সঁচাকে মাৰছি মোক লাঙি উলিয়াই দিবি সঁচাকে না কৈছ তই না ভাগিনা তুমি সঁচাকে মাৰছি মোক লাঙি উলিয়াই দিবি না তই এই তই মোৰ ভাগিনক টাচ কৰবা সক্ষম ক'ত পালি ঐ? কিয়া আই অ তই আঠটাত তোৰ দিছে ভাগিনাৰে তই লাঙি চুৰ কেলা তই দিবিয়ে না সোনকালে নেদিলি কি কৰিবি তই হা? নেদিলি কি কৰিবি অৱস্থা বেয়া হ'ব কিন্তু। কি কৰিবি তই হা? হা এই যাওঁ মই তই বুজি নাপাৱ। কি কৰিবি তই হা এনেকে নুবুজা যি কাম নকৰবি দেই অ' ৰাম মই গল্লা খাব নাপালো মাৰি মাখাহে খালো সেইগিলা পানী বতৰাহে কয় আমাৰ গাঁৱত সেইগিলা গলান নহয় তোমাক এনে কৈছোঁ নতুনকৈ অহা নাই যি তুমিও কি খাবা দিছা তুমি মস্ত কৰিবাক দে অ দে মামা হা শুনা মামাৰ ভাবি দুটা এবাৰ ঐ ৰা তোমাক মই বুজাই কৈ আছোঁ বুজাব নালাগে মোক লাঙি আগতে লাঙি 6 খান চুৰ আজি 2 খান 8 খান লাঙি চুৰ হৈছে 8 খান লাঙিৰ মই কমচে কম বৰ্তমান মই 4 পোৱা মাছ খাব লাগিছিল তুমি 4 কথা পোৱা বাদ মাথা- দি 4টা মাছ খাব পৰা নাই আজি গম পাইছা না আৰু লাঙি তই দিবি না এটা গৰু চুৰ হা এই ৰা শুনা লাঙি দিবি না তোমাক মই বুজাই আছোঁ মাত কেনে এটা হ'ল গুৱাহাটীত থকা ল'ৰা এই পোনে কালি আহিলা আমাৰ গাঁৱত গুৱাহাটী চুলিয়াকে লাঙি চুৰ কৰিব আছি কিয় আছি গুৱাহাটী চুলিয়াকে লাঙি চুৰ মই তোমাক কৈ আছোঁ তুমি শুনাহে মই নুশুনো মোক লাঙি লাগে হে দে ক তই কচোন ক কালি পোনে মোৰ ভাগিনাই গুৱাহাটীৰ পৰা লৈ খাবা আহিছে ভাগিনাই ক'লা গাঁওখন ঘূৰা নাই আজি ঘূৰোঁ বেলা ভাটি টাইম ফুৰাবাই লৈ আহিলোঁ ভাগিনাক ফুৰাওঁতে দেখাওঁতে ঐ সেইকেইজোপা লাটাৰ গাছ দেখা পালা ভাগিনাই সুধিলা মামা এইটো কি বস্তু হে মই ক'লোঁ ভাগিনাই এইটো গল্লা পুতে আমাৰ বছৰে বছৰে গল্লাৰ গাছ ভাগিনাক মই কথাটো কৈ কিনে ফোন এটা আহিল ফোনটো কৰিব যাওঁতে ভাগিনাক হৈ গ'ল মই গমেই নাপালোঁ যে তুমিয়ে ভাবিছাচোন চা মানে মই ভাই মোৰ আগতে 6 খান লাঙি চুৰ হৈছে তাই আৰু আজি 2 খান 8 খান মই বোলো ইয়ে লাঙি চুৰ কৰছি সেইকাৰণে মই দাউৰি ধুকুৰি গ'লোঁ নকপাই আমাৰ ভাগনাটো অলপমান আজলা টাইপৰ টাউনৰ ল'ৰা এই নেকি আজালা বোলো কেতিয়াবা আহিলে দে যি হৈছে তাকে হৈছে আৰু বেয়া চা নাপাবি সেইগিলা মাৰামাৰি হৈছে সেইগিলা তুমি গণ্ডগোল হৈ মানে কি জানা মোৰ 6 খান লাঙি 8 খান লাঙি চুৰ হৈছে আৰু তুমি ইমান বুৰ্বক টাউনৰ ল'ৰা হৈ পেলাই এই গল্লাৰ গাছ থাকে নেকি গল্লা মানুহ বানাই হে এতিয়া যি হৈছে ভাগনা গাঁৱৰে মানুহ মামা হিচাপে ব্যৱহাৰ কৰবি দে মই ভাগিনা হিচাপে ব্যৱহাৰ কৰোঁ দে ই কিন্তু মোৰ দিকে ৰাগ কৰি আছে দেই ভাগিনা দেই এই ভাগনা ৰাগ কৰিলি নহ'ব কিবা এটা ভুলতে মিষ্টেক হৈছে হা সি গলটিছে মিষ্টেক কৰিলে বুলি তুমিও গলটিছে মিষ্টেক কৰবি নাই দে যি হৈছে নাই, নাই, নৰা। গল্লা খাবি গতিকে- গল্লা মই খুৱাম আজি দে আছে দে এইগিলা লাগি ধৰি কাম নাই চিয়া, আই। চিয়া। গতিকে আজিৰ পৰা ইয়াক মামা বুলি কবি আৰু গল্লা খাবা ইচ্ছা থাকিলে আহিল পানী বতৰৰ মাজত আহিবি আৰু মই যি হয় চাহ খাওঁ দিবি ঘৰকে যাওঁ গধূলি হ'ল বহুত আহ, ঘৰকে আহ, যাই ভাল হ'ব আহ। না